নমস্কাৰ বন্ধুসকল, আজি আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। ভিডিঅ'টো হৈছে ৰেলৱে টিকেট কিমান সময় আগতে কেনচেল কৰিলে পইচা উভতাই পায় আৰু কিমান পায়। ভাৰতীয় ৰেলৱেৰ লগত ৰেলত জাৰ্ণি কৰিবলৈ টিকেট বুকিং কৰাটো অতিকৈ সহজ। IRCTিৰ ৱেবছাইট নাইবা এপৰ জৰিয়তে ৰেলৰ টিকেট অনলাইন বুকিং হৈ যায়। কিন্তু যদি কিবা কাৰণত জাৰ্ণি কেনচেল কৰিব লগা হয়, তেন্তে কিমান চাৰ্জ কাটিব, কিমান পইচা কাটিব, IRCTCয়ে পুৰা পইচা ৰিটাৰ্ণ কৰিবনে? তো এই ভিডিঅ'টোত আজি সেইবোৰ কথা জানিবলৈ পাব। তেতিয়ালৈকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। ট্ৰেইন টিকেট ৰিফাণ্ডৰ নিয়মবোৰৰ বিষয়ে জনাটো বহুত জৰুৰী। যদি ৰিফাণ্ডৰ নিয়মবোৰৰ বিষয়ে জানে, তেতিয়াহ'লে টিকেট কেনচেলেশ্যনৰ চাৰ্জ কম কাটিব আৰু আপোনালোকৰ বহুত কম লোকচান হ'ব। তো বলক টিকেট ৰিফাণ্ডৰ নিয়মসমূহনো কি অলপ জানি লওঁ। যদি আপোনাৰ টিকেট চাৰ্ট প্ৰিপেয়াৰ হোৱাৰ পিছতো RAC নাইবা ৱেইটিং লিষ্টত আছে আৰু আপুনি যদি ট্ৰেইন শিডিউল ডিপাৰেচাৰ টাইমৰ 30 মিনিট আগতে কেনচেল কৰায়, তেন্তে স্লিপাৰ ক্লাছৰ টিকেটত 60 টকা কেনচেলেশ্যন চাৰ্জ লাগিব আৰু AC ক্লাছত 65 টকা কৰ্তন হ'ব আৰু বাকী পইচাখিনি ৰিফাণ্ড হৈ যাব। ইয়াত মই এটা কথা উল্লেখ কৰিছোঁ, ট্ৰেইন শিডিউল ডিপাৰেচাৰ টাইম মানে হৈছে ট্ৰেইনৰ বৰ্ডিং টাইম। আপোনাৰ টিকেটটো কোনটো ষ্টেচনৰ পৰা কটা হৈছে, সেইটো ষ্টেচনৰ টাইমটোকে আপুনি ট্ৰেইন শিডিউল ডিপাৰেচাৰ টাইম বুলি ধৰিব লাগিব। যদি আপোনাৰ টিকেটটো কনফাৰ্ম আছে কিন্তু হঠাতে কেনচেল কৰে, যদি টিকেট কেনচেলেশ্যনক লৈ বহুত সাৱধান হ'ব লাগে, কিয়নো ৰেলৱে টিকেটৰ কেনচেলেশ্যনৰ নিয়ম অনুসৰি কনফাৰ্ম টিকেটৰ ওপৰত কেনচেলেশ্যনৰ ক্ষেত্ৰত টাইমিঙৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হয়। টিকেট কনফাৰ্ম আছে আৰু ট্ৰেইনৰ শিডিউল ডিপাৰেচাৰ টাইমৰ 4 ঘণ্টা আগত টিকেট কেনচেল কৰিব সক্ষম নহয় যদি ৰেলৱেৰ ফালৰ পৰা কোনো ধৰণৰ ৰিফাণ্ড দিয়া নাযায়। যদি আপোনাৰ টিকেট কনফাৰ্ম আছে, তেতিয়াহ'লে ট্ৰেইনৰ ডিপাৰেচাৰ টাইমৰ 48 ঘণ্টা আগত জেনেৰেল ক্লাছৰ টিকেট হ'লে 60 টকা পাৰ পেছেঞ্জাৰ কেনচেলেশ্যন চাৰ্জ কৰ্তন হয়। স্লিপাৰ ক্লাছত 120 টকা কটা যায়। AC চেয়াৰ কাৰ নাইবা থাৰ্ড AC হ'লে 180 টকাৰ চাৰ্জ কটা যাব। ছেকেণ্ড ACত 200 টকা, ফাৰ্ষ্ট AC আৰু এক্সিকিউটিভ ক্লাছৰ টিকেট হ'লে 240 টকা পাৰ পেছেঞ্জাৰ কেনচেলেশ্যন চাৰ্জ কটা যাব, লগতে GSTও লাগিব। স্লিপাৰ ক্লাছৰ কোনো টিকেটৰ ওপৰত GST নালাগে, কিন্তু AC টিকেটত ৰেলৱে বিভাগে GST চাৰ্জ লয়। কনফাৰ্ম টিকেটৰ ক্ষেত্ৰত শিডিউল ডিপাৰেচাৰ টাইমৰ পৰা 48 ঘণ্টাৰ ভিতৰত আৰু 12 ঘণ্টা আগত টিকেট কেনচেল কৰে যদি টোটেল এমাউণ্টৰ 25%লৈ কটা যায়। ট্ৰেইনৰ শিডিউল ডিপাৰেচাৰ টাইমৰ পৰা 4 ঘণ্টা আগত আৰু 12 ঘণ্টাৰ ভিতৰত টিকেট কেনচেল কৰায় যদি টিকেটৰ আধা পইচা মানে 50% কটা যায়। ট্ৰেইনৰ শিডিউল ডিপাৰেচাৰ টাইমৰ পৰা 4 ঘণ্টা আগলৈকে টিকেট কেনচেল কৰিবলৈ সক্ষম নহ'লে তাৰ পিছত ৰিফাণ্ডৰ 1 পইচাও পোৱা নাযায়। তো বন্ধুসকল, আজিলৈ ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে। যদি ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু নতুনকৈ যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। ধন্যবাদ।